Hello friends, আপোনালোক সকলোকে frvlogsলৈ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ বাবে আইচিং কেকৰ ৰেচিপি এটি লৈ আহিছো। আশা কৰিছো ৰেচিপিটি চাই ভাল পাব। মই কেকটো কেনেদৰে আইচিং কৰিছো আপোনালোকক দেখুৱাই দিম। তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো। কেকটো বনোৱাৰ কাৰণে এয়া মই তিনটা কণী লৈ লৈছো আৰু এটা কৈ কণী মই এয়া বাউলখনত ভাঙি দিছো। মোৰ তিনটা কণী ভাঙি লোৱা হৈ গৈছে। ইয়াতে মই 1 কাপ চেনি মেজাৰমেন্ট কাপেৰে 1 কাপ চেনি গুৰি কৰি ৰাখিছো মিক্সিত। এখিনি দি দিছো আৰু 1 কাপ ৰিফাইন তেল দি দিছো। এই গুটিখিনি এতিয়া মই অলপ সময় মিক্স কৰি লম আৰু ইলেক্ট্ৰিক বিটাৰখনেৰে ভালদৰে বিট কৰি লৈ আছো। এয়া মিশ্ৰণখিনি মই ভালদৰে 5-6 মিনিট সময় এনেদৰে বিট কৰি লৈছো আৰু এতিয়া মই শুকান মিশ্ৰণখিনি এড কৰি দিম। মেজাৰমেন্ট কাপেৰে মই 1 কাপ ময়দা লৈছো, হাফ টিস্পুন বেকিং পাউডাৰ দি দিছো আৰু তাতকৈ কম মই বেকিং সোডা দিছো আৰু সোৱাদ অনুসৰি 1 চিকুটমান নিমখো দি দিছো। এই গুটেইখিনি এতিয়া মই কণীৰ মিশ্ৰণৰ ওপৰত চালি দি দিছো। এতিয়া মই হ্যান্ড উইক্স এখনেৰে লাহে লাহে এটা সাইডে ঘুৰাই মিশ্ৰণখিনি মই মিক্স কৰি লম আৰু এইখিনি সময়ত একেবাৰে লাহে লাহেকে কৰিব লাগে। বেছি স্পিডত কৰিব নাপাই। মই স্পিডটো বঢ়াই দিছিলো সেইকাৰণে ভিডিওত স্পিড দেখা গৈছে। একেবাৰে লাহে লাহেকে কৰি মই বেটাৰখিনি এয়া অলপ মিক্স কৰি লৈছো। এতিয়া মই 4-5 ফুটামান ভেনিলা এসেন্স দি দিছো কণীৰ গোন্ধটো নোহোৱাৰ কাৰণে। আৰু মোৰ অলপমান ডাঠ হোৱা যেন লাগিল। মই আধা কাপ মান গাখীৰ ইয়াতে দি দিছো। গাখীৰখিনি দি এতিয়া 2 মিনিট সময় মই এনেকৈ লাহে লাহেকৈ ঘুৰাই বেটাৰখিনি এয়া ৰেডি কৰি লৈছো। বেটাৰখিনি একেবাৰে সম্পূৰ্ণকৈ ৰেডি হৈ গৈছে আৰু এয়া মই কেক মল্ডখন আগতীয়াকে মই পেপাৰ এখন লগাই তেল লগাই ৰাখিছো ব্ৰাছ কৰি। এতিয়া মই ওপৰৰ পৰা বেটাৰখিনি ঢালি দিছো। বেটাৰখিনি দিয়া হৈ গল। অলপমান টেপটেপাই মই 5 মিনিটৰ কাৰণে ৰাখি দিছো আৰু এফালে মই কেৰাহীখন গৰম কৰি ৰাখিছো। তলতে অলপমান নিমখ দি ষ্টেণ্ড এখন বহাই দি ইয়াতে মই কেক মল্ডখন বহাই দিছো। ঢাকনখন মাৰি দিছো। জুইটো মই মিডিয়ামতকৈ কম কৰি দিছো আৰু 30 মিনিটৰ কাৰণে মই বেক হ'বলৈ দিছো। আৰু ফ্ৰেন্ডছ 30 মিনিটৰ আগতে অলপমান চেক কৰিছো আৰু এয়া এতিয়াও হোৱা নাই আৰু 2 মিনিট সময়মান হ'ব আৰু মোৰ বেটাৰখিনি অলপমান বেছি হৈছিল। মই গিলাস এখনত দি দিছিলো আৰু এয়া চাওক মই 2-3 মিনিট সময় পিছতে এয়া কেকখন উলিয়াইছো আৰু চাওক তলফিনে একেবাৰে পুৰি যোৱা নাই, ধুনীয়াকে হৈছে। ওপৰ ফালে অলপমান তাপটো বেছি হৈছিল আৰু ৰঙা হৈ গৈছিলে। সেইখিনি মই কাটি লৈ ওপৰ ফালটো কাটি পেলাই দিছো আৰু এতিয়া মই 3টা ভাগত ভগাই লৈছো। প্ৰথমতে ছুৰী এখন লৈ দাগ কৰি লৈছো আৰু এয়া চাওক পিছতে খুটাৰ সহায়ত ধুনীয়াকে কাটি লৈছো। খুটাৰে এনেকৈ দিলে একদম ধুনীয়াকৈ প্লেন হৈ সমান হৈ কাটি যায়। এয়া দেখিছে নহয় ভিতৰ ফালটো কেকৰ কিমান ধুনীয়া হৈছে। এনেকৈ মই 3টা ভাগত ভগাই লম। আৰু এয়া চাওক 3টা ভাগত মই ধুনীয়াকে ভগাই লৈছো। এয়া চাওক কিমান ধুনীয়াকে হৈছে আৰু কেকটো একেবাৰে তুলতুলীয়া হৈছে, নৰম হৈছে। এতিয়া মই টাৰ্ণ টেবুলখনত এয়া কেক বৰ্ডখন দি দিছো আৰু চাওক মই কেক বৰ্ডখিনি মই কেইবাটাও আনিছিলো অৰ্ডাৰ কৰি অনলাইন পৰা আৰু একেবাৰে সৰু আহিছে। 6 ইঞ্চি মানতকৈ অলপমানহে বেছি। মই অলপ বেছি ডাঙৰ বুলি দেখিছিলো আৰু সৰু হৈ গৈছে। এতিয়া ইয়াৰ ওপৰতে মই কেকখিনি আইচিং কৰিম। এতিয়া মই সুগাৰ সিৰাম অলপমান দি দিছো। সুগাৰ সিৰামখিনি দিয়াৰ পিছতে এয়া মই ক্ৰীমখিনি লগাই লৈছো আৰু এনেকৈ মই এটা পাৰ্ট কৰি গোটেইখিনি পাৰ্টতে ক্ৰীম লগাই দিম আৰু কেকখন সজাই দিম। আপোনালোকে চাই থাকক।
এয়া ফ্ৰেণ্ডছ কেকটো মই ইমান ধুনীয়াকৈ প্লেন কৰিব পৰা নাই যিহেতু মই ইমান ভালকৈ কেক ডেকোৰ কৰিব নাজানো সেয়ে মই এনেদৰে কৰি লৈছো আৰু আধাখিনিত মই চকলেট সুগাৰ সিৰাম লগাই দিছো এয়া এনেদৰে মই চকলেট সুগাৰ সিৰাম আধাখিনিত লগাই তাৰ পিছতে এই বাকিখিনিত মই ক্ৰীমেৰে সজাই দিছো আৰু এয়া ফ্ৰেণ্ডছ ক্ৰীমখিনি দিপ্লাই সজাই দিলো তেতিয়া মোৰ কেমেৰাটো অফ হৈ গৈছিল পাহৰি গৈছিলো অন কৰিবলৈ আৰু তাৰ পিছতেহে মই চালো কেমেৰাটো অফ হৈ আছে বুলি তো এয়া মই এনেদৰে কৰি দিলো আৰু ডিজাইনটো কেনেকুৱা হৈছে আপোনালোকে জনাব মই ইমান ধুনীয়াকৈ ডিজাইন কৰিবও নাজানো তো যেনেকৈ পাৰিছো তেনেকৈ কৰি দিছো আৰু মই লাহে লাহে শিকিহে আছো তো কেকটো কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় জনাব তেনেহলে আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো লগ পাম আন এটি নতুন ভিডিওৰ সৈতে ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ কৰিব কেনেকুৱা লাগিল কমেন্টছ কৰি জনাই দিব